হেল্ল' এভৰিৱান। মই আজি যোৰহাটত নাই, মই গুৱাহাটীত আছোঁ। একচুৱেলি মই শ্বিলং যাব আছিলে আজি, কিন্তু মানে অফিচিয়েল অলপ কিছুমান ইউনিভাৰ্চিটি কাম আছিলে, কিন্তু আপোনাৰ হেৰিৰ কাৰণে কি কয়, শ্বিলঙত আপোনাৰ পেট্ৰল ষ্ট্ৰাইক দি দিলে, সেইটো কাৰণে কিবা কিবি মানে গাড়ী চাড়ী চলা নাই বোলে, সেইটো কাৰণে যাব নোৱাৰিলোঁ আজি। সেইটো সুযোগতে আজি ভাবিছোঁ বহুত বছৰৰ মূৰত আজি গুৱাহাটীৰ সৰস্বতী পূজা চাওঁ নেকি, হয়নে? সেইকাৰণে ভাবিলোঁ সেইটোকে কৰোঁ আজি। অলপ ফুৰিম, আপোনালোককো ফুৰাম একেলগে, যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ আপোনালোকক। টিল দেন লেট মি গেট ৰেডি। তেতিয়ালৈকে চাওঁ আমাৰ মাইনাই কি কৰি আছে, ব'লক। আজি যোৰহাটৰ বতৰ বিৰাট ঠাণ্ডা, বতাহ চতাহ মাৰি আছে। কাম কৰিব মন যোৱা নাই, ষ্টিল উপায় নাই, কাম কৰিবই লাগিব। ৰাতিপুৱা 6:30 পৰা কাম কৰিছোঁ আৰু মই চোফাত শুই কাম কৰিছোঁ, কাৰণ এইটো মানে বিৰাট কমফৰ্টেবল আৰাম জেগা, মানে এনেকৈ কাম কৰাটো বিৰাট আৰাম কাৰণে। চুমুৱে চাগে ইফালে সৰস্বতী পূজালৈ ফুল ৰেডি হৈছে, ব'লক চাওঁ আমি চুমুৱে কি কৰি আছে। ফাইনেলি আই এম ৰেডি, ওলাইছোঁ এতিয়া। ইমানখিনি মানে অলপ টাইম লাগিলে, খাই মেলি ল'লোঁ অলপমান ঘৰতে। এতিয়া ৰেডি হৈ ওলাই আহিছোঁ, ৰাস্তাত আছোঁ। ভাবিছোঁ ক'ত যাওঁ, তাকে ভাবিছোঁ, চাওঁ ক'ত যাওঁ। মাইনা আই এম ৰেডি। এতিয়া যাবৰ কাৰণে অটোত উঠিলোঁ, চিটি বাছত যাম বুলি ভাবিছিলোঁ, বাট দেন বহুত জাম লাগিব, ইমান মানুহ যাওঁ চিটি বাছৰ ভিতৰত, সেইকাৰণে নোৱাৰিলোঁ। ফাইনেলি অটোত উঠিছোঁ কটন ইউনিভাৰ্চিটি যাবৰ কাৰণে, কিন্তু মোৰ লগা নাই যে সোনকালে পামগৈ, বিকজ অলৰেডি এনেও গুৱাহাটীত জাম লাগে, বাট দেন আজি বহুত বেছি জাম লাগিছে, মানে হিলিবই পৰা নাই, লাহে 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 গৈ আছোঁ। নেজানো আৰু কেইটাত পাওঁগৈ, যেটাতে পাওঁগৈ আপোনালোকক দেখাম তাৰ পৰিৱেশটো। ফৰ নাও ফাইনেলি নামিলোঁ। ইমান জাম নহয়, চব অলৰেডি ইমান জাম লাগিয়ে আছে, কণ্টিনিউৱাছ জাম লাগি আছে। ষ্টিল আমি পালোহি হা। এতিয়া কটনৰ ফিজিক্স ডিপাৰ্টমেণ্ট গৈ আছোঁ, বিকজ তাত আমাৰ লগৰ চিনাকি আছে, তাতে যাওঁ। আৰ্লি মৰ্ণিং শ্বিফ্ট হোৱা প্ৰ'জ এণ্ড কনছ। পুৰ হৈছে কি বহুত জল্দি কাম কৰি হৈ যায়, আৰু বেলেগ কামৰ কাৰণে বহুত সময় থাকে। আৰু কনছ হৈছে কি ৰাতিপুৱা সোনকালে উঠিব লাগে, সেইটো বিৰাট দিগদাৰ। আজি আমাৰ বিয়া এখন আছে, মোৰ বহুত ভাল লগৰ এটাৰ বিয়া, মানে একচুৱেলি দাদা হয় সি, মোৰ বোলা ভাই। চুমু যাব লগা আছিলে বিয়াখনলৈ, আমি দুজনে একেলগে যাম বুলি ভাবিছিলোঁ, বাট যিহেতু তাই ইয়াত নাই, তাই সৰস্বতী পূজা চেলিব্ৰেট কৰি আছে গুৱাহাটীত, মই তাইক মিছ কৰিছোঁ। এতিয়া বিয়াখনলৈ যোৱা হ'লে আমি দুজনে একেলগে ওলালোঁ হয়, গ'লোঁ হয়। ফাইনেলি আমি কটন ইউনিভাৰ্চিটি পালোঁহি, ফিজিক্স ডিপাৰ্টমেণ্ট। এতিয়া আমি ইয়াতে অলপ ঘূৰোঁ, চাওঁ কি আছে কি নাই। একচুৱেলি আমাৰ অহা বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে যিমান ধুনীয়া ধুনীয়া ছোৱালী ওলাই আহিছিলে মেক্সিমাম উভতি গুচি গ'ল। অলপ চলপ দেখা পাব, আৰু এতিয়াও আছে বহুত ধুনীয়া ধুনীয়া ছোৱালী, ঠিক আছে। আৰু সৰস্বতী মাকো আপোনালোকক দেখাম। আমাৰ যিহেতু অহা অলপ দেৰি হ'ল, সেইকাৰণে নিৰ্মালি নাপাম এতিয়া, বহুত দেৰি হৈ গ'ল আমাৰ অহা, এইটো আমাৰ ভুল। একচুৱেলি বহুত জামো লাগি আছিলে, আপোনালোকক দেখাইছিলোঁৱে কিমান বেছি জাম লাগি আছিলে। এতিয়া অলপ চলপকৈ ইয়াতে চাওঁ, তাৰপিছত খাব যাম। পেট পূজাটো কৰাটো মষ্ট ইম্পৰ্টেণ্ট, তাকো সৰস্বতী পূজাত নোখোৱা মানে খাবতো লাগিবই, বহুত টেষ্টি খিচিৰি বনোৱা হয়। মই সদ্যহতে ইয়াত অলপ খোৱা মেলা কৰোঁ। তেনেকুৱাতে আপোনালোকে চাওকচোন আমাৰ মাইনাই কি কৰি আছে, তাইতো ৰেডি হৈ আছে চাগে, এতিয়া বিয়াত যাবলৈ বলিয়া হৈ আছেতো তাই। অলপ দেৰি পিছত মই বিয়ালৈ যাবলৈ ৰেডি হ'ম, এণ্ড কাইণ্ড অফ শ্বি ইজ গুড এট মেকিং ভ্লগছ। বিয়াই মোৰ অকণমান গ্লাছ লাগে, বাট ষ্টিল আই হেভ টু, শ্বি ইজ নট হিয়ৰ। চুমু জল্দি আহ আৰু বাই, বৰ লাগিছে মোক অকলে বিৰাট বৰ হওঁ অকলে। যিহেতু কামো হৈ গ'ল, ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া কামো হৈ গ'ল, অলপ দেৰি পিছত ওলাবলৈ ষ্টাৰ্ট দিম আৰু।
লগৰ আছে তাই আহি পালেহি তাইৰ লগত চিনাকি কৰি দিওঁ ঠিকে আছে মোক যে বহুত বেয়া লাগিছে নাই লগা ন বেয়া এনেই নিজকে এনেই কৈ থাকে এনেকৈ চ' আমি এতিয়া আৰু লগৰ এটা আহি আছে সি আহি লওক আফটাৰ ডেট আমি পেট পূজাটো কৰিম আৰু বিকজ সৰস্বতী পূজাৰ খানা ইজ লাভ চ' ফাইনেলি আবেলি হ'ল আৰু মই বিয়ালৈ যাবলৈ ৰেডি হ'ব লৈছোঁ তো যিহেতু মই প্ৰিপেয়াৰ্ড নাছিলোঁ বিয়ালৈ যোৱাৰ কাৰণে তো সেইটো কাৰণে মই একো আনা নাই মানে শাৰী বা মেখেলা চাদৰ বা কিবা কিবি আৰু সেইটো কাৰণে মাৰ একদম পুৰণা কাপোৰ এযোৰ মই উলিয়াইছোঁ মাৰ মানে জোৰণত দিয়া কাপোৰ সেইযোৰ আৰু আজিকালি বিৰাট ট্ৰেণ্ডত চলি আছে সেনেকুৱা কাপোৰ সেইটো কাৰণে ভাবিলোঁ যে সেইযোৰে পিন্ধোঁ সেইযোৰ কাপোৰযোৰ বিৰাট ধুনীয়া তো বেচিকেলি কাপোৰযোৰ এনেকুৱা আৰু ফাইনেল লুকটো মই ওলাই মেলি পেলাই দেখাম বাৰু কেনেকুৱা হৈছে এতিয়া পায়সটো খাই চাওঁ ই মাত্ৰ দি গৈছে হা আমি কটনৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই কটনৰ বাহিৰত ডাব নাৰিকল পায় বহুত টেষ্টি টেষ্টি ডাব নাৰিকল পায় কটনৰ বাহিৰত এতিয়া আমি ডাবৰ পানী খাম কাটি আছে ৰ'ব একচুৱেলি বহুত ভাল লাগে সৰস্বতী পূজাত বিকজ মানুহবিলাকে নিজৰ মন ফূৰ্তিৰে সাজি কাচি ওলাই আহে আৰু চবে মানে ইজনে সিজনক চায়ে বহুত ভাল লাগে কাৰণ চব ইমান হেপ্পী থাকে ন কালাৰফুল ড্ৰেছেছ এণ্ড হেপিনেছ এভৰিথিং মানে আৰু স্পেচিয়েলি মানে আপোনাৰ কলেজ ইউনিভাৰ্চিটিজ সেইবিলাকতো মানে চবচে বেছি ভাল লাগে বিকজ ষ্টুডেণ্টছ টিনেজাৰ্ছ চব তাতে পাব ন বাকী অভাৰঅল চব মানুহ দেখিছে নেকি ইমান মানুহ গোটেই ভিতৰখন ভৰ্তি হৈ আছে মানে ভিতৰ সোমাব পৰা অৱস্থাত নাই আমি নহ'লে আপোনালোকক ভিতৰত সোমাই দেখালোঁ হয় এনেকুৱা নহয় যে কাৰোবাক বেয়া লাগিছে প্ৰত্যেকজনী ছোৱালীক ইউনিক লাগিছে আৰু বেলেগ বেলেগ মানে বেলেগ বেলেগ ধৰণৰ ধুনীয়া লাগিছে চবকে ভাল লাগিছে চবে ইমান আশাৰে ওলাই আহে ফাইনেলি মই যাবলৈ ৰেডি হ'লোঁ মাৰ পুৰণা জোৰণত দিয়া কাপোৰ পিন্ধি অলপ কি কয় এইটো মিক্স মেটচ কৰি মেলি ফাইনেলি আই এম ৰেডি চ' বাকীখিনি বস্তু আৰু আমাৰ হিৰো তৈয়াৰ হৈ আছে এতিয়াও হিৰো ফালে কেমেৰাটো অলপ ঘূৰাই দিলে দেখি পাব আমাৰ হিৰো এতিয়াও ৰেডি হৈ আছে
বাকীখিনি আমি বিয়াৰ ঘৰত গৈ পেলাই এতিয়া খাম চ' লিভিং অল দ্য ৰাছ বিহাইণ্ড আমি ভাবিছিলোঁ যে অলপ ক'ৰবাত কফি বা চাহ খাব আহোঁ বুলি কিন্তু ইয়াতে আহি দেখিছোঁ ইয়াতো দ্য ছেইম ৰাছ কণ্টিনিউজ ইয়াতো একেই বহুত মানুহ ইয়াতো একেই ৰ'ব হা ভিতৰতো আছে ভিতৰত দেখাব নোৱাৰি ৰ'ব মই দেখাই আছোঁ হা এক ছেকেণ্ড এতিয়া আমি আহিলোঁ তাৰপৰা উজান বজাৰৰ পৰা আহিলোঁ খাই মেলি আহি পেলাই এতিয়া আমি বাছত চিটি বাছত আহিলোঁ চিটি বাছত আহি এতিয়া আমি পাইছোঁ চান্দমাৰী বিকজ আমাৰ আৰু লগৰ লগ কৰিব আছিলে ৰ'ব আপোনাক দেখাই আছোঁ হেল্ল' ইয়াক চিনি পাব পাৰে ই বহুত ভাল গান গায় বহুত ফেমাছ মানুহ ই একো ফেমাছ নহয় এনেই আৰু অলপ চলপ গান চান গাওঁ ভালকৈ সেয়া ন এতিয়া আমি অলপ কথা চথা পাতোঁ ইমান দিনত লগ পাইছোঁ পৰিম এতিয়া চানমাৰি কেমেৰাত ইমান ভালকৈ ধৰিব পৰা নাই বিকজ মোৰ কেমেৰা কোৱালিটিটো ইমান এটা খাচ নহয় কিন্তু এইটো লেগ পিচটো বহুত গোন্ধ পায় টেষ্টি যেন লাগিছে খাইটো আৰু ভাল লাগিব এণ্ড দিছ ইজ ফ্ৰম ষ্ট্ৰীটজা আপোনাৰ চান্দমাৰী যোনখন ষ্ট্ৰীটজা আছে অভিয়াছলি চবেই চিনি পায় গুৱাহাটীত থকা এতিয়া মই এইটো অলপ মই খাই দিওঁ এইটো এইটো খাব দিব নোৱাৰি বহুত টেষ্টি হয় মই এতিয়া এইটো খাওঁ আপোনালোকে ৰখক দেই খোৱা চুবোৱা সাংঘাতিক ন বহুত মজা মাইনা তই বহুত ডাঙৰ মিছ কৰিলি বহুত ডাঙৰ লেগ পিচ এটা মিছ কৰি চ' ফাইনেলি ৰুম পালোহি গা পা ধুলোঁ এতিয়া ডিষ্টাৰ্বেঞ্চ আচ্ছা চ' ফাইনেলি ঘৰ পালোহি গা পা ধুই এতিয়া অলপ মানে ৰেষ্ট লওঁ বহুত দিনটো ঘূৰিলোঁ আজি এতিয়া ফৰ নাও বাই বাই চ' মিট ইউ অল ইন দ্য নেক্সট ব্লগ টিল দেন আমাৰ ব্লগবিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড প্লিজ 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 ছাবস্ক্ৰাইব কৰিব থেংক ইউ